Hello everyone, সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত অসম যেটো অংগনবাদী ৰিক্ৰুটমেন্টৰ বিষয়ে আপোনালোকক জনাব ওলাইছো। অসমৰ অংগনবাদী ওয়াৰ্কাৰ আৰু অংগনবাদী হেল্পাৰৰ পোষ্ট মুকলি হৈছে। গতিকে এটো আপোনালোকে আবেদন কৰিবলৈ কি ডকুমেন্ট লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, এই গোটেই কিটা ডিটেইলছ এই ভিডিঅ'ত জনোৱা হ'ব। গতিকে ভিডিঅ'টোত যদি আপোনালোকৰ কিবা অসুবিধা থাকে তেতিয়াহলে কমেন্ট সেকশনত জনাব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকৰ যেটো অংগনবাদী হেল্পাৰ বা ওয়াৰ্কাৰৰ যদি এপ্লিকেশন কৰিব বিচাৰে তেতিয়াহলে আপোনালোকৰ যেটো এডুকেশনাল কোৱালিফিকেশনটো 10 পাস নতুবা 12 পাস হ'ব লাগিব। আপোনালোকৰ এজ লিমিটটো 18 ৰ পৰা 44 বছৰৰ ভিতৰত থাকিব লাগিব আৰু আপোনালোকৰ যেটো অনলাইন এপ্লিকেশন ফিজ আপোনালোকৰ ফ্ৰী হ'ব। গতিকে আপোনালোকৰ যেটো অনলাইন আবেদন মুকলি হৈছে 17 আগষ্ট 2026 আৰু আবেদনৰ যেটো শেষ তাৰিখ 31 আগষ্ট 2026 তাৰিখ। গতিকে আপোনালোকে এইটো ডেটৰ ভিতৰত আবেদন কৰিব পাৰিব। গতিকে আৰু আপোনালোকৰ কিছুমান জানিবলগীয়া নোটিছ, আপোনালোকৰ যদি হায়াৰ সেকেন্ডাৰী বা মেট্ৰিকত যদি ভাল মাৰ্ক আছে তেতিয়াহলে আপোনালোকৰ পোৱাৰ বহুত চান্স আছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অংগনবাদী ওয়াৰ্কাৰৰ বাবে আপোনালোকক লাগিব এডুকেশনাল কোৱালিফিকেশন 12 পাস আৰু অংগনবাদী হেল্পাৰৰ বাবে আপোনালোকৰ মেট্ৰিক বা এএনএম বা ক্লাছ 9 পাস হলেও হৈ যাব। আপোনালোকৰ আৰু নেক্সট এজ লিমিটটো আপোনালোকৰ অলৰেডি কৈ দিলো 18 ৰ পৰা 44 বছৰ বয়সৰ ভিতৰত থাকিব লাগিব 1 জানুৱাৰী 2026 ৰ মতে। Residency. The candidate who apply for the post of Anganwadi worker, Anganwadi helper shall be permanent resident of the concentrated Anganwadi survey area. আপোনালোকৰ যেটো এপ্লাই কৰিবলগীয়া এৰিয়াটো আপোনালোকৰ এটা সেন্টাৰ সাৰ্ভে এৰিয়াৰ ভিতৰত থাকিব লাগিব। আপোনালোকে ইয়াত দেখা পাইছে candidate have submit the attested copy. আপোনালোকে কি ডকুমেন্ট লাগিব এটো জনাব বিচাৰিছো। আপোনালোকে ফিজিক্যালি অফিসত গৈ পিনে আপোনালোকৰ যেটো ডকুমেন্ট কিটা আপোনালোকে জমা দিব লাগিব। কি ডকুমেন্ট জমা দিব লাগিব আপোনালোকে ইয়াত দেখা পাইছে এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট এন্ড মাৰ্কশিট আৰু সাৰ্টিফিকেট, ৰেসিডেন্সি সাৰ্টিফিকেট, আপোনালোকৰ যেটো পিআৰসি খন লাগিব। নেক্সট এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ডটো লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট নতুবা আধাৰ কাৰ্ডটো হৈ যাব আৰু মেডিকেল সাৰ্টিফাইড বাই গভৰ্নমেন্ট মেডিকেল প্ৰেকটিশনাৰ আপোনালোকৰ মেডিকেল সাৰ্টিফিকেটও লাগিব। কাষ্ট সাৰ্টিফিকেট, পাসপোর্ট ফটো, যদি ডিসেবিলিটি হয় তেতিয়ালে ডিসেবিলিটি সাৰ্টিফিকেট আৰু এক্সপেৰিয়েন্স যদি থাকে আপোনালোকে এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো দিব পাৰিব। স্টাৰ্টিং ডেট অফ সাবমিশন অফ এপ্লিকেশন 17 আগষ্ট 2026 আৰু লাষ্ট ডেট 31 আগষ্ট 2026। 31 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন আবেদনখন জমা দিব লাগিব। গতিকে এয়া আছিল আজিৰ ভিডিঅ'টো।